এটা আপোনালোকে দেখিছে যে আমি ন্যাশনাল টবেকো কন্ট্ৰোল প্ৰগ্ৰাম আমাৰ জৰিয়তে আমাৰ বাক্সা ডিষ্ট্ৰিক্টখন আমাৰ এখন নতুন ডিষ্ট্ৰিক্ট মানে নতুনকৈ আমি প্ৰগ্ৰামটো আৰম্ভ কৰিছোঁ আৰু সেইকাৰণে আমাৰ লগত আৰু এটা অৰ্গেনাইজেশ্যন আছে দ্য ইউনিয়ন এইটো এটা ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন তেওঁলোকে আমাৰ অসম গভৰ্ণমেণ্টৰ লগত এটা MOU কৰি পেলাই আমাক ছাপোৰ্ট কৰিছে সেই ছাপোৰ্টৰ অংশীদাৰ হিচাপে আমি আজি এইটো এটা সেন্সিটাইজেশ্যন প্ৰগ্ৰাম এটা আমি বাক্সা ডিষ্ট্ৰিক্টত পাতিছোঁ আৰু ইয়াতে আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰা আমাৰ অফিচাৰসকল আছিল আমাৰ সকলো মানে বিভিন্ন মাল্টি ষ্টেক হোল্ডাৰ বুলি কয় সকলো আছিল আৰু আমি ইয়াতে পুলিচ বিভাগ শিক্ষা বিভাগ ছ'চিয়েল ৱেলফেয়াৰ তাৰপিছত আপোনালোকো আছে মিডিয়া তাৰপিছত শিক্ষা বিভাগৰ আকৌ ডায়েটৰো আছিলে এনেকৈ ধৰণে আমাৰ সকলো বিভাগৰ পৰা ইয়াত আজি উপস্থিত আছিলে সকলো বিষয়াসকল আমাৰ ইয়াৰ উদ্দেশ্যটো হৈছে আমাৰ যিটো টবেকো কণ্ট্ৰলৰ টবেকো কণ্ট্ৰল প্ৰগ্ৰেমটোৰ যিখিনি আমাৰ মেইন আমাৰ উদ্দেশ্য সেইখিনি ইয়াতে ইমপ্লিমেণ্ট কৰাটো ইয়াত প্ৰথম আছে আমাৰ ট্ৰেইনিংবিলাক কৰিব লাগে এৱাৰনেছ কৰিব লাগে দ্বিতীয়তে এটা খুব গুৰুত্বপূৰ্ণ কথা আছে এটা আইন আছে আমাৰ এটা চিগাৰেট এণ্ড আদাৰ টবেকো প্ৰডাক্ট এক্ট 2003 বুলি এটা আইন আছে সেইটো খুব গুৰুত্বপূৰ্ণ এটা কথা আৰু সেইকাৰণে পুলিচ বিভাগৰ ফালৰ পৰা তেখেতসকল আছিল আৰু সেইটোৱে আজি ADC আছিলে ADC বাইদেউ যে আছিলে গতিকে তেখেতৰ জৰিয়তে আমি বাক্সা ডিষ্ট্ৰিক্টত ভালকৈ এই প্ৰগ্ৰামটো কৰিব গৈছোঁ ইয়াৰ উপৰি আমাৰ এটা স্কুল হেল্থ প্ৰগ্ৰাম আছে তাৰ কাৰণে স্কুল শিক্ষা বিভাগৰ সকলো অফিচাৰ আছিলে আমি গোটেইবিলাক শিক্ষা অনুষ্ঠান একদম LP স্কুলৰ পৰা ইউনিভাৰ্চিটি লেভেললৈকে সব শিক্ষা অনুষ্ঠান আমি ধপাতমুক্ত কৰিব লাগে এইটো মেণ্ডেটৰী আমাৰ আইনেও কৈছে আৰু লগতে আমাৰ আৰু এটা আছে টবেকো চিজেশ্যন বুলি কয় যোনে টবেকো এৰিব খোজে ধপাত এৰিব খোজে সেইটো কাৰণে আমাৰ বাক্সা আমি জইণ্ট ডাইৰেক্টৰৰ লগতো কথা পাতিলোঁ বাক্সা যিখন চিভিল হস্পিটেল আছে তাতে আমাৰ টবেকো চিজেশ্যন এটা কৰিব লাগিব তাত আমাৰ কাউন্সেলিং বা আমাৰ ফাৰ্মাকলজিকেল ট্ৰিটমেণ্ট কৰি পেলাই যিখিনি আমাৰ ইতিমধ্যে টবেকো ব্যৱহাৰ কৰি থকা মানুহ আছে তেওঁলোকে এৰুৱাবৰ কাৰণে গতিকে এনেকুৱা ধৰণৰ আমাৰ ছাৰ্ভিচেছখিনি আছে আৰু এই ছাৰ্ভিচেছখিনি আমি ইয়াতে খুব সুন্দৰভাৱে কৰিব পাৰিম বুলি আমি বহুত আশা কৰিছোঁ কাৰণ ইয়াত সকলোখিনি আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন অফিচাৰ পুলিচৰ পৰা আমাক DC সকলোৱে আমাক সেইটো এটা এছুৰেঞ্চ দিছে যে আমি ইয়াত কৰিম আৰু কৈছে তেওঁলোকে বিশেষকৈ এটা ক'লে যে এইকেইদিন যাওক আৰু ডিচেম্বৰ মাহটো জানুৱাৰী মাহৰ পৰা তেওঁলোকে পূৰা যিটো আইনটো বলবৎ কৰিব আৰু যিখিনি আৰু আমাৰ সজাগতামূলক কামখিনি আছে সেইখিনি কৰিব স্কুল হেল্থ কলেজৰ প্ৰগ্ৰামখিনি কৰিব গতিকে এইখিনি আমি আজি বিশেষভাৱে এৱাৰনেছ কৰিলোঁ আৰু আপোনালোকক জনাবলৈ পাই মই ভাল পাম আমাৰ ইয়াৰ আগতে এবছৰমানৰ আগতে আমাৰ আৰু এখন মিটিং হৈছিলে সেইখন ডিষ্ট্ৰিক্ট লেভেল কোঅৰ্ডিনেশ্যন কমিটি বুলি কয় সেইখন ডিষ্ট্ৰিক্ট লেভেল কোঅৰ্ডিনেশ্যন কমিটিখন ডেপুটি কমিশ্যনাৰৰ আণ্ডাৰত আমাৰ আছে সেইখন এক্সিষ্টিং সেইখন আমাৰ বছৰত দুবাৰ বহিব লাগে বহি পেলাই আমাৰ প্ৰগ্ৰেমটোৰ কামখিনি কি হৈছে কি হৈছে নে নাই ভালকৈ হৈছে নে নাই আমাৰ যিটো গ'ল আছে গ'লৰ ফালে গৈ আছে নাই সেইখিনি গোটেইখিনি তেওঁলোকে চাব জিঅ'ৰ পৰা আৰম্ভ কৰি আচলতে আপোনালোকো থাকিব লাগে মিডিয়া গতিকে সেই হিচাপে আমাৰ এখন মিটিং আজি এবছৰমানৰ হৈ গৈছে এইখন দ্বিতীয় হৈছে কিন্তু মই আপোনালোকক জনাবলৈ ভাল পাম স্কুল হেল্থৰ প্ৰগ্ৰেমখিনি ইতিমধ্যে বাক্সাত আৰম্ভ হৈছে ইয়াৰ মূল কাৰণ হৈছে কি জানেনে সমাজৰ বহুতখিনি কথা আছে এটা কথা হৈছে এই প্ৰডাক্টবিলাক এভেইলেবল হৈছে এভেইলেবল হৈছে আৰু যেনে তেনে ব্যৱসায়ীখিনিয়েও যিকোনো উপায়েৰে তেওঁলোকে এইবিলাক আমাৰ বিশেষকৈ নৱপ্ৰজন্মক টাৰ্গেট কৰি পেলাই তেওঁলোকৰ হাতত পেলাবলৈ চেষ্টা কৰে নিচাযুক্ত এইখিনি পদাৰ্থৰ লগতে আৰু আমাৰ ধপাতজাতীয় পদাৰ্থখিনি আৰু 2 নম্বৰ কিছুমান সামাজিক কথাও আছে লগৰ ল'ৰা ছোৱালীৰ লগত পৰি তেওঁলোকে এইবিলাক অভ্যাস আৰম্ভ কৰে দ্বিতীয়তে আমাৰ যিখিনি ডাঙৰখিনি প্ৰাপ্তবয়স্ক মানুহসকলেও যেতিয়া ব্যৱহাৰ কৰে ঘৰত যদি ব্যৱহাৰ কৰে আৰু বিশেষকৈ মই ধপাতৰ কথাটো কৈছোঁ ধপাতৰ কথাটো আমাৰ তামোল পাণৰ লগত খায় তামোল পাণৰ বতাহখনত এইখিনি সৰুৰ পৰা ল'ৰা ছোৱালীখিনিয়ে দেখি আছে সেইকাৰণে যদিও আমি সকলোৱে কাম কৰিছোঁ এইটো স্বাস্থ্য বিভাগৰ কথা নহয় আমি প্ৰত্যেকজন মানুহে প্ৰত্যেকখন ঘৰতে আমি এটা ধপাতমুক্ত পৰিৱেশ আমি গঢ়ি তুলিব লাগিব আৰু সেইকাৰণে মই বিশেষভাৱে আপোনালোককো অনুৰোধ কৰিছোঁ আপোনালোক খুব ভিজিলেণ্ট হওক যাতে এইখিনি আপোনালোকে চকু দিব পাৰে আৰু নহ'লে কিন্তু আমাৰ নতুন প্ৰজন্মক বচোৱাটো বৰ ডাঙৰ কথা হৈ যাব गेवलां अर्गेनिक इन्टिग्रेटेड फार्मिंग एंड रिसार्च सेंटर प्राइवेट लिमिटेड बेयाव रासायनारि हासार बाहायालासे मिथिंगायारि हासारल' बाहायनानै मैगं थाइगंफोर दिहुननाय जायो जेरै आलु लाव फान्थाव जोगोनार कफि सबायबिमा थाइबें आरो गोथां मैगं लाइ लाफा मुला दुन्दिया बायदि गासै बोथोरनि अर्गेनिक मैगं थाइगंखौ मोननो हायो
बे अर्गेनिक मैगं-थाइगंखौ क'क्राझार नोगोरनि सुबुंफोरा खुदमतलायाव थानाय गलापी टेन्ट हाउसनि साखाथिनिफ्राय मोननो हागोन। नोंथांमोना बिगोमाजों फोनांजाब लानो थाखाय 8638399746 जानबुं नाम्बाराव कल खालामनो हागोन। गसाया नोंखौ सोरजिया मा मुहिनि नोंनाव दङथाय बर' एलबाम नायना मोजां मोनग्राफोरनि थाखाय गोजोनथाव खौरां। लिरामिनि डिरेक्शनाव आरसि प्रडाक्शननि बानजायनायाव नुनो मोनसिगोन सायख'बाय मुंनि गोदान बर' एलबाम। बे बर' एलबामाव फावखुंगुर महरै हिर'ग्राफा आरो राइबेल बाग्लारि, गोदान जाखांफु फावखुंग्रि महरै नुनो मोनगोन निजोरा बर'खौ। बे बर' एलबामाव समायना मिलौदो देंखो होदों मितामनि बर' आरो मोनसोम बर'आ। बे मिउजिक भिडिअखौ नायनो थाखाय आरसि प्रडाक्शन इउटुब चेनेलखौ बयबो आंगो खालामना लानो हागोन।